সেইটো আদিল নহয় হয় নেকি আদিল আমি ইয়াত ওইটা কি হতে কোনে আনিলা ৰফিক হতে আমিয়ে ক'লে কেইটামান ল'ৰাই জুই জবৰদস্তি হেনো তাইক Next time you got for it up the best of the song, to the Sokuduta, Morulian. Hello, Beta Rafi. মই আব্বাই কৈছো শুনা আজি বহু দিনৰ মূৰত মই মোৰ পুৰণা শত্ৰু এটা দেখি আহিলো জীৱন ড্ৰাইভাৰ এতিয়া কি খুন্দুবা নদীৰ সেই গাভৰু ঘাটত আছে ফোন বেটা তাক অতি সোনকালে উঠাই অনাৰ ব্যৱস্থা কৰিব লাগে সিয়ে দিব আমাক জ্যোতিৰ সন্ধান জীৱন ড্ৰাইভাৰ হয় নে নহয় ইয়াৰ পৰা কথা মই উলিয়াম চাওঁ ঐ তই জীৱন ড্ৰাইভাৰ হয়নে ন এই চব সঁচা কথা কৈ পেলালে নক'ব এনেকুৱা ধুলাই দিছো নহয় তাৰ 14 পুৰুষে কেইজনে তেনেকুৱা মাৰ খাই পোৱা নাই কি ক'ত এতিয়া অভয়াপুৰ থানাৰ অৱসৰপ্ৰাপ্ত ইন্সপেক্টৰ কলিতাৰ ঘৰত কলিতা নমস্কাৰ কলিতা ছাৰ বেয়া পালে নেকি আপুনিতো এটা সময়ত ছাৰেই আছিল মইতো আপোনাক চিনি পোৱা নাই মোৰ নাম ৰফিক আহমেদ আমিও আপোনাক চিনি পোৱা নাছিলো আৰু চিনি পোৱা হলে আৰু আগতে দেখা দেখি কৰিলোহেঁতেন কিন্তু কি কৰিম জীৱন দাসে চিনাকি কৰি দিওঁতেই দেৰি কৰিলে জীৱন য়েছ জীৱন দাস আপোনালোকে কি কৈছে মই ঠিক বুজিব পৰা নাই কেনেকৈ বুজিব এতিয়ালৈকেতো আপোনাক আমি একো কোৱাই নাই অৱশ্যে বয়স হলে স্মৃতি শক্তি কমি যায় বুলি মানুহে কয় কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈ নিজৰ সন্তানটোৰ কথা কোনেও নাপাহৰে সব কথা এতিয়া এতিয়া কোন ছুটি ক'ত আছে মই নাজানো এতিয়াও নাজানো দুদিন সময় দিলো দুদিনৰ ভিতৰত যদি তাক গতাই নিদিয় তেতিয়াহ'লে এই জীৱন ড্ৰাইভাৰৰ মুখলৈ চালে গম পাবি ফাতেমা ইনসানিয়ত আজি দুনিয়াত তালাশ কৰি কোনো লাভ নাই তুমি তোমাৰ আদত লৈ ব্যস্ত থাকা অন্তত তোমাৰ আদত ল'বলৈ মোক মজবুৰ নকৰিবা ইয়ে আল্লাহ ঠিকে আছে মই মজবুৰ নকৰো লেকিন খুদাৰ মেহেৰবান ল'বলৈ যত্ন কৰক 4 সাজ নামাজ পঢ়িলে ফৰিস্তা হ'ব নোৱাৰি যদিহে মন পবিত্ৰ নহয় ফাতেমা
মই তোমাক কিমান দিন কৈছো মইতো আপোনাক বহুদিন কৈছো বেটাৰ ৰফিকৰ আদব কাইদলৈ অলপ নজৰ দিয়ক পঢ়া শুনাৰ নাম নাই সি কেৱল চৈতানি কৰি ঘূৰি ফুৰে মই ক'লেও আপুনি বেয়া পায় ভাবিছা ফাতেমা সময়ত সকলোবোৰ নিজে নিজে ঠিক হৈ যাব আপুনিওতো তাৰ মূৰত মোক নিকাহ কৰি আনিছিল আপুনিতো খোৱাবৰ প্ৰতি নজৰ নিদিয়ে পিছত যাতে পস্তাৱা নাহে সেইবাবেহে কৈছো লালাই পস্তাব শিকা নাই অধিক বিশ্বাস বেয়া কবু লালাই কাবু নহয় আল্লাই কিন্তু গুনাহগাৰৰ বাবে পয়গাম লিখি থয় পৈগাম লালাৰ পৈগাম মালিকে লিখিব নোৱাৰে সি নিজেই লিখিব ইয়া আল্লাহ দুখ নধৰিবা ফাতেমা আজিৰ পৰা কোনোদিনে মোৰ কথাত তুমি জবাব নচলাবা নহ'লে কিন্তু পস্তাবা মই আপোনাৰ কাফেৰ নহওঁ ঠিক আছে দুটা তোমালোকে হ'ব তেনেহ'লে এতিয়াই এই মুহূৰ্ততে এই ঘৰৰ পৰা চিৰদিনৰ বাবে তই কৰবালৈ গুচি যা তই যাবই লাগিব তই আৰু 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 কি দুটা তই তই মোৰ সন্তান নহ তই মোৰ জীৱনীয়া সন্তানহে আছিলি নহয় দুটা মিছা বুলি কোৱা মই তোমাৰ সন্তান নহয় সেইটো মিছা বুলি কোৱা দুটা মিছা বুলি কোৱা মই সকলো গম পাইছোঁ মই যদি তোৰ বন্ধু হওঁ বছ মোক আৰু একো নকবি আদি আজিৰ এই পৃথিৱীত মোৰ আপোন বুলিবলৈ কোনো নাইকিয়া হৈ গ'ল কি মোৰ সকলো শেষ হৈ গ'ল তই তেনেকৈ কিয় ভাবিছ এই পাতি ক'ত বুলি কৈছোঁ নহয় মোক জুতিক লাগে বাই হোক এণ্ড ক্ৰুক
দহি দহি পুরে বেদনা সুই তুমি 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 জলে কামনায় জুই দহি 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 পুরে বেদনা সুই অকালে গোপনে উমি 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 জলে কামনায় জুই দহি 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 পুরে বেদনা সুই অকালে গোপনে হয় মই নিজ চকুৰে দেখিছো জ্যোতি এতিয়া মাকৰ লগত মাক আগৰ ওপৰত নাই সম্পূৰ্ণ অসুস্থ তেনেহ'লে কি কৰি আছ যা ৰফিকক লগত লৈ সিহঁত মাক পুতেক হালকে খালাচ কৰি থৈ আহ কি হৈছে হে নাই 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 একো হোৱা নাই তই যা হ'ব বাৰু এইবোৰ বাদ দিয়া তুমি প্ৰিন্সিপালৰ ছোৱালী জাহ্নৱীক কেনে দেখা জাহ্নৱী ভাল ছোৱালী কিয় মানে আমাৰ ৰফিকৰ লগত
নিকাহ কৰাই দিলে কেনে হয়? কিন্তু তাই জানো মান্তি হ'ব? এই লালাৰ প্ৰস্তাৱত মান্তি নহ'ব। তুমি এই বিষয়ে চিন্তা কৰিব নালাগে। যি কৰিব লগা আছে মই কৰিম। হেল্ল', মই লালাই কৈছো। য়েছ, লালা আহমেদ। দীপ, বেছি দেৰি নকৰিবি, সোনকালে আহিবি। তুমি চিন্তা কৰি নাথাকিবা। বহুত হৈ গ'ল তোৰ। মই কোন চিনি পাইছো শুনো, মনত পেলা। আজিৰ পৰা 16 বছৰ আগৰ সেই 2 অক্টোবৰ দিনটোলৈ মই সেই জ্যোতিক তই সৰুতে মাক দেউতাকক মৰমৰ পৰা কাঢ়ি আনিছিলি। মই সেই জ্যোতি যাৰ দেউতাকক তই এইখন হাতেৰে খুচি খুচি মাৰিছিলি। মুখৰ পৰা এটা উত্তু শব্দ নহবি। তই মোৰ জীৱনটো কিয় ধ্বংস পেলালা? আমাক ৰেহাই কৰা। তুমি মোৰ নিজৰ সন্তানৰ দৰে, মোক নিথৰুৱা নকৰিবা। ঠিক আছে, শুন, তই ইমান দিনে কৰি চোৰাং ব্যৱসায় আৰু নিৰীহ শিশুৰ ওপৰত কৰি অহা অত্যাচাৰৰ বিচাৰ কালিলৈ ৰাজ্য আদালতত কৰা হ'ব। মনত ৰাখিবি। জ্যোতিৰ দেউতাকে আত্মহত্যা কৰিলে। অঁ আদিন্দা, তুমি জ্যোতিক গৈ এতিয়াই খবৰটো দিয়াগৈ। অ'কে, মই আহি আছোঁ।
আপা মই ৰফিকে কৈ আছো বেটা ৰফিক, তোৰ গাত যদি মোৰ তেজ আছে তেন্তে এই মুহূৰ্ততে তই জ্যোতিক খালাচ কৰি দে। সি এতিয়া ক'ত আমাৰ মছজিদৰ কাষৰ বাটেৰে গৈ আছে। বল সি আমাৰ মছজিদৰ ওচৰৰ ৰাস্তাটোদি গৈ আছে তই যাব নালাগে, আমি যাম।